বান বিধ্বস্ত লোকসকলকতো সহায় কৰিবৰ আমাৰো বহুত মন যায়, কিন্তু সঁচা কথা ক'বলৈ গ'লে মই এতিয়ালৈ এটকাও তেখেতসকলৰ নামত দিব পৰা নাই। এতিয়া আপোনালোকে ভাবিছে যে খুব নিৰ্দয় প্ৰাণী হয় মই, কিন্তু ইচ্ছাটো আমাৰো যায় সহায় কৰিব, কিন্তু বৰ্তমান আমাৰে অৱস্থা একেবাৰে বেয়া। মই এজন গাহৰি পালক হয় আৰু লগতে সৰু সুৰা 2-এটা কাম কৰি আছোঁ বাৰু, কিন্তু গাহৰিৰ বৰ্তমান মাৰ্কেটটো একেবাৰে বেয়া। তাৰ বাবে মানে টকা হাতত একেবাৰে নাই। এফালে যি বাহিৰৰ 2-এটা সৰু সুৰা কাম কৰি আছোঁ বুলি ক'লোঁ, তাৰ পৰা যি 2 টকা 4 টকা আহে সেইখিনি গাহৰিৰ নামত, গাহৰিৰ দানাৰ নামতে গোটেইখিনি টকা খৰচ হৈ যায়। তেনেকৈ বহুত অসুবিধা হয়। যি 2-4 টকা জমা আছে সেই 2-4 টকাও দানাৰ নামত থ'ব লাগিব, কাৰণ বৰ্তমান গাহৰি বিক্ৰী কৰিব পৰা একেবাৰে নাই। কেইটামান পোৱালি আছে, পোৱালিকেইটা বিক্ৰী কৰিম বুলি আজি 15 দিনমান হ'ল। 15 দিনমান আগৰ পৰা মানে ভিডিঅ' বনাইছোঁ আৰু ইফালে বেপাৰীকো যোগাযোগ কৰিছোঁ। মাৰ্কেটখন ইমানেই বেয়া যে বেপাৰীবিলাককো মাতি পেলাই আনিব নোৱাৰোঁ, মানে সিহঁতে আহিব নোখোজে, যিহেতু একেবাৰে দাম নাই পোৱালিৰ। আৰু ইফালে অনলাইনৰ পৰাও তেনেকৈ কোনেও যোগাযোগ কৰা নাই এতিয়ালৈ। গতিকে ডাঙৰ গাহৰিও তেনেকৈ বৰ্তমান বিক্ৰী কৰিব পৰা নাই। 4টা 2 দিনমান আগত বিক্ৰী কৰিলোঁ, কিন্তু সেই 4টাৰ পৰাও মানে যিখিনি টকা পালোঁ সেইখিনি টকাৰ দানাৰ কিছু টকা দিবলৈ আছিল, তাত দিলোঁ। তেনেকৈ আৰু লাভ পাব লাগিছিল গাহৰিকেইটাৰ পৰা, লাভ নাপালোঁ, লোকচানৰে সন্মুখীন হ'লোঁ। মোটামুটি 4টা গাহৰিত মই 15,000কৈ হ'লেও 60,000 টকা পাব লাগিছিল, কিন্তু 45,000 টকাতে 4টা গাহৰি দি দিলোঁ। বৰ্তমান মানে ইহঁতৰ নামত দানাত বহুত টকা খৰচ হৈ যায়, গতিকে ইমানখিনি টকা অলপ অসুবিধা হয় দিবৰ, মানে খৰচ কৰিবৰ বাবে। এদিনতে মোটামুটি মোৰ সেইকেইটা টকা হ'লেতো আজি মোৰ এদিনত 2,000 টকাৰ ওপৰত দানাৰ নামত খৰচ হ'লে, কিন্তু সেইকেইটা বিক্ৰী কৰি দিলোঁ। বৰ্তমান মোৰ মোটামুটি এদিনত 1,000 টকাৰ ওপৰত দানাৰে খৰচ হয়, গতিকে ইমান টকা ইনভেষ্ট কৰিব অসুবিধা হয় বাবে সেইকেইটা বিক্ৰী কৰি দিলোঁ। অকণমান লোকচানৰ সন্মুখীন হ'লোঁ আৰু। বাকী যি নহওক, আমিও ইচ্ছা কৰোঁ মানে বানপীড়িত হওক বা অন্যান্য সহায় ব্যক্তিক সহায় কৰিবলৈ, কিন্তু বৰ্তমান পৰিস্থিতিয়ে আমাক সেইখিনি সহায় কৰা নাই। গতিকে যি নহওক বাৰু, আহক, মোৰ কেইটামান পোৱালি বিক্ৰী কৰিব লগা আছে। পোৱালিকেইটা আপোনালোকক দেখুৱাই দিছোঁ। যদিহে কোনোবাই গাহৰি পালন কৰিম বুলি ভাবি আছে বা পালন কৰি আছে, পোৱালিৰ প্ৰয়োজন হৈছে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। আহক, মই দেখুৱাই দিছোঁ। এইজনী মাকজনী ক্ষীণাই একেবাৰে অৱস্থা নাই, তাৰ বাবে পোৱালি মই 4টা পোৱালি ইয়াৰ পৰা আঁতৰাই থৈ দিছোঁ। এইটো এটা আছে বাৰু, এইটো অকণমান সৰু আছে বাবে তাক মাকৰ লগতে ৰাখিছোঁ। বাকী এই 4টা ইয়াতে আঁতৰাই ৰাখিছোঁ। এইকেইটা লোকেল পোৱালি হয়, বিক্ৰী কৰিব পৰা হৈছে। 3টা মতা আছে, 1টা মাইকী আছে। গোটেইকেইটা লোকেল পোৱালি। যদি কোনোবাই কিনিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। আৰু বৰ্তমান মোৰ গাহৰি মানে ভালেকেইটা আছে, ইহঁতক দানাৰ নামতে মোৰ বহুখিনি টকা গুচি যায়। এই 2টা মাইকী গাহৰি আছে, সেইটো আহিবৰ সময় হৈছে। এইটো খাচী আছে, খাচী গাহৰি। ইয়াতে মোৰ এইখন গঁৰালত 3টা একেলগে ৰাখিছিলোঁ খাচী গাহৰি, তাৰে 2টা বিক্ৰী কৰিছোঁ। এইটো আছে আৰু এইটো এতিয়া বিক্ৰী নকৰোঁ বুলি ভাবিছোঁ। আৰু এইটো এটা ব্ৰিডাৰ হয়, মতা F1 হয় এইটো। বাকী এইকেইটা হ'ল লোকেল পোৱালি। লোকেল পোৱালি মোৰ এই 4টা বিক্ৰী কৰিব পৰা হৈ আছে। 4টা আৰু এই 2টা ইয়াৰো এটা প্ৰায় হৈছে বিক্ৰী কৰিব পৰা, মানে 5টা পোৱালি পাই যাব কোনোবা যদি লাগে। লগতে কেইটামানৰ F1 পোৱালি আছে। F1 পোৱালি মোৰ টোটেল এটা মাকৰ 8টা আছিল আৰু এটা মাকৰ 5টা আছিল। 5টাৰ এটা ঢুকাইছে, 4টা, মানে টোটেল 12টা আছে F1 পোৱালি। এইকেইটা মোটামুটি 4টামান বিক্ৰী কৰিব পৰা হৈছে, কিন্তু দানাটো কিছু খোৱাইছে, ইমান দানা খোৱা হোৱা নাই। গতিকে সিহঁতক পাৰিলে মই আৰু এসপ্তাহমান ৰাখি দিম। এইকেইটা বিক্ৰী কৰিব পৰা হোৱা নাই বাৰু, সৰুৱে আছে অকণমান। এইটো মাকৰ 4টা পোৱালি আছিল, এইটোৰ বগাটোৰ।
তাৰ বাবে এইকেইটা ধুনীয়া ডাঙৰ হৈছে। এই দুটা আছে ইয়াতে আৰু দুটা বাহিৰৰ ফালে আছে চাগে। গোটেইকেইটা F1 পোৱালি এইকেইটা। মানে ইহঁতৰ F1 মানে কেনেকুৱা, মাকটো F1 আৰু ইফালে যিটো ব্ৰিডাৰটোৰে মই ছাৰ্ভিচ কৰাইছোঁ সেইটোৱে F1, মানে মাকৰ F1 বাপেকৰ F1, পোৱালিকেইটা F1 হৈ থাকিব। F1 পোৱালিও কোনোবাক লাগিলে পাব, মোটামুটি আৰু এসপ্তাহ ৰৈ দিলে হ'ল। মোৰ লগত যোগাযোগ কৰিব পাৰে F1 পোৱালি যদি পুহিম বুলি ভাবি আছে। ঠিক আছে, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি। গতিকে আমাৰো ইচ্ছা যায় বানপীড়িতক সহায় কৰিবলৈ, কিন্তু আমাক পৰিস্থিতিয়ে আমাক সেইখিনি বৰ্তমান সহায় কৰা নাই। তাৰ বাবে আমি তেখেতসকলকো আমি সহায় দিব পৰা নাই। তাৰ বাবে আমি বহুত দুখিত। যি নহওক, আজি বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় পাৰিলে শ্বেয়াৰ কৰি দিব কোনোবাক যদি পোৱালি লাগে। ধন্যবাদ।